নমস্কাৰ স্বাগতম জনাইছো আন এটা ভিডিঅ'লৈ আজি দিনটো কি কৰিম কি নকৰিম তাকে আপোনালোকক দেখুৱাম আৰু প্ৰথমে এটা বস্তু আনবক্সিং কৰাম এয়া আনবক্সিং কৰিছে আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে স্কিপ নকৰি আৰু এই বস্তুটো কি আপোনালোকে চাই কেনেকুৱা পাই জনাব চাই থাকক ভিডিঅ'টো কি বস্তু আনবক্সিং কৰা হল আপোনালোকে দেখিলে আৰু কেনেকুৱা দেখিলে কেনেকুৱা পালে আপোনালোকে জনাব আৰু যদি আপোনালোকৰ ভাল লাগিছে আপোনালোকৰ প্ৰয়োজন আছে যদি নিশ্চয় আনিব ব্যৱহাৰ কৰিবলৈ খুবেই ভাল আৰু ল'ৰাটো খুব ভাল পাইছে মানে এইখনত খুৱাই দিয়াৰ লগে লগে মানে এনেকৈ ঠেলি ফুৰিলে তাৰ মানে বেলেগ আৰাম পায় মানে লৈ আছে যেনে ভাবে নেকি তাৰপৰা এইখন মানে ষ্টলাৰখন ল'ৰাটো দেউতাকে আমি অৰ্ডাৰ দিছিলে আমি ইয়াতে পঠাই দিয়াৰ পাছত আমাৰ ইয়াতে আনবক্সিং কৰিলোঁ আপোনালোককো দেখুৱালোঁ আৰু এতিয়া এখন মানে নিশ্চিন্ত মানে মাকৰ ইমান মানে দিগদাৰ হোৱা নাই মাক ইয়াতে আছেহি যে ছোৱালীজনী ইয়াতে আছেহি সেইকাৰণে ইয়ালৈকে পঠাই দিলে বুজা বুলি আনি দিছে আৰু এতিয়া বেছি দেৰি আপোনালোকৰ কথা পাতি নাথাকোঁ মানে আৰু বেলেগ ভিডিঅ' ঘৰত দেখাবলৈ আজি মানে কৰিবলৈ নোৱাৰোঁ মানে ওচৰৰে মানুহ ঘৰৰ কাষৰে মানে সন্মুখৰ ঘৰৰে হয় বুলিয়ে ক'ব পাৰি আমাৰ সদায় পাই থকা সন্মুখৰ ঘৰ যেতিয়া আমাৰ নিজৰ ঘৰৰ বুলিয়ে ভাবোঁ আৰু ল'ৰাটোৱে ছোৱালী আনিলে দুটা ল'ৰা সৰুটোৱে ছোৱালী আনিছে ছোৱালীজনী আনাৰ পাছতে আমি মানে এতিয়া গম পাওঁ যে ছোৱালী আনিলে বুলি একদম পটাপট যাবলৈ ওলাইছোঁ তাত আকৌ লগ পাম আপোনালোকক দেখুৱাম ছোৱালীজনী হয়তো দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক গৈ থাকোঁ তেনেহ'লে এতিয়া
আপোনালোক চাওঁতে আমি কেলেনো চাম অঁ বোলে গোটাবলৈ হৈছে চিঙিয়ে নাপায় লাজে কৰিব লাগে নে বতাহটো কপালতো দিয়া কপালৰ নাম লৈ দিবা আৰু অকণমান দি দিয়া পুৰা দীঘলকে কপালতে দিলে একদম দীঘলকে সিহঁতৰ পুৰা দীঘল তিনিবাৰ দিয়া তুমি হাঁহ এটা খোৱা অঁ মানুহজনক খোৱা এনেকে মোৰতো এনেকে সময় এনেকে কৰে খালি ৰাতিয়ে চালি বেলেগ আনালো বোলে চিনি পাব নহয় এই The next day আজি ৰাতিপুৱাৰ পৰা ভ্লগটো আৰম্ভ কৰিম বুলি ভাবিছিলোঁ এতিয়াও বাৰু ৰাতিপুৱাই হৈ আছে তথাপিতো শুই উঠাৰ পাছৰ পৰাই আৰম্ভ কৰিম বুলি ভাবিছিলোঁ পৰা নহ'ল মই গা পা ধুই বাহিব মানে ঘৰৰ কাম কৰি ৰুটি বনালোঁ ৰুটি বনাই মানুহজনক খুৱাই বোৱাই উলিয়াই পঠিয়াৰ পাছতে এতিয়া মই কাম এটা কৰিব লৈছোঁ আপোনালোকক দেখুৱাম আপোনালোকে চাই থাকিব মই কিনো কৰিব লৈছোঁ আৰু ভিডিঅ'টো স্কিপ নকৰি আপোনালোকে শেষলৈকে চাই থাকিব আৰু শেষলৈকে চাই জনাব কেনেকুৱা লাগিছে আৰু যদিহে ভাল লাগে লাইক কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব বলক তেনেহ'লে কি কৰিছোঁ কি নাই কৰা চাই থাকিব দিনটোৰ ব্লগ আমাৰ গেটৰ সন্মুখতে এজোপা শেৱালি গছ আছে শেৱালি ফুলৰ গছ শেৱালি ফুল বুটলিছোঁ এইবোৰ আমি শেৱালি ফুল ভাজি খাওঁ আৰু শুকুৱাইও থওঁ আৰু শুকুৱাই থ'লে মানে নথকা দিনত যেতিয়া শেৱালি ফুল নাথাকে তেনেকুৱা দিনতো আমি ভাজি খাব পাৰোঁ আৰু এই শেৱালি ফুলটো খুবেই প্ৰয়োজন মানে এইটো বস্তু আমাৰ কিমি পেলুৰ কাৰণে আৰু জ্বৰ মেলেৰিয়া এনেকুৱাবোৰ কাৰণে খুবেই মানে ভাল সেইটো কাৰণে মই বুটলি এনেদৰে শুকুৱাই থ'বৰ কাৰণে বুটলি থৈছোঁ আৰু আজি ভাজি খাম বুলি ভাবিছোঁ আপোনালোকৰ ৰেচিপিটো নেদেখুৱাওঁ আৰু 6 hours later আজি দিনটো ভ্লগ বনাইছোঁ বুলি বনালোঁ এডোখৰতে এৰিবলগীয়া হ'ল মানে দিনটো মানে এনেকুৱাই গৰম আজি এই গৰমৰ কাৰণে ভাত পানী খাই জিৰাই হোতাই এতিয়া অকণমান ফুৰিবলৈ ওলাই যাওঁ বুলি লৈছোঁ মানে আমাৰ ছোৱালীজনী সৰু ছোৱালীজনী আছেহি সৰু ছোৱালীজনীক অকণমান উলিয়াই লৈ যাওঁ কিমাননো সোমাই থাকিব সৰু কেঁচুৱা আছে কেঁচুৱাটো লৈ লৈছোঁ এইটো এয়া চাওক আজা সোণ মানুহ ধুন মানুহ এইফালে যাওঁ ব'লা গেটখন খুলি দিয়া আঙুলি পাইছে ব'লা ভিতৰলৈ যাওঁ
ভুল মানুহ কি চিন্তা কৰিছা তুমি ধুনীয়া জীয়ে চলি দেখিছে আকৌ শুইছিলো হাঁহি তামা হ'ল তেতিয়াহ'লে তলত পুৰা খবৰ নাইকিয়া টোপনি আগতে মানে সাৰ পালেও মানে এনেকৈ কৈ কাটি হৈ পিনে আকৌ শুই থাকে মানে এতিয়া উবি হ'বলৈ জানিছে যে কাটি হৈ পিনে ডাইৰেক্ট উবি হৈ পিনে ইফালে ইফালে মূৰটো দাঙি এনেকৈ দাব নহয় চানু ল'ব বুলি কোনে স্কুলত সোমাওঁতে তাই দিয়া পাই বছৰ এতিয়া স্কুলতে সোমাইছোঁ 3 বছৰমান হ'ল ইফালে চোৱা ইফালে চোৱা ইফালে চোৱা ইফালে চোৱা লাজ 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 ভণ্টি নকৰিবা আমালৈ লাজ এই ভণ্টি তিনিটি আঙুলি এই ভণ্টি মাজত কেনে আঙুলি লৰে ভণ্টি যাওঁ দেই আপুনি এইটো ভিডিঅ' বনাবগৈ বৰা পালে iya enak foto ayo hahi deh mata hahi tuh kayak sama গধূলি হ'ল যাওঁগৈ ঘৰলৈ নামঘৰত সোমাব লাগে খুব ভাল লাগিছে এতিয়া দেই এইটো সময়ত ভাবিলোঁ কি ভিডিঅ'টো এনেকৈ মানে চাহ খাব লৈছোঁ সন্ধিয়া সময়ত চাহখন খাওঁতেই আপোনালোকৰ লগত কথা পাতি মই ভিডিঅ'টো সামৰণি মাৰোঁ বুলি ভাবিলোঁ আৰু মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ আজি বেছি ভিডিঅ' কৰাই নহ'ল কাৰণ খুব বেছি গৰম মাজে মাজে অকণমান কৰিলোঁ আৰু যোৱাকালি কৰা ভিডিঅ' আপোনালোকৰ কাৰণে শ্বেয়াৰ কৰিছোঁ দুইটা ভিডিঅ' মানে মিছ কৰি আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু ইমানতে ভিডিঅ'টো মোৰ সামৰণি মাৰোঁ আৰু পিজ্জা বনাইছিলোঁ মানে ঘৰুৱা পিজ্জা আমি এতিয়া খাম এই চাহৰ লগত ইয়াত চাহ যোগাৰ কৰি লৈছোঁ আৰু এইটো যদি আপোনালোকে কেনেকৈনো বনাই বুলি দেখুওৱা নহ'ল আপোনালোকৰ ৰেচিপি কেনেকৈনো বনাইছোঁ সেইটো যদি আপোনালোকে বনোৱাৰ পদ্ধতিটো বিচাৰে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে যে কেনেকৈনো বনালে এদিন দেখুৱাবচোন বুলি যদি ভিডিঅ' বনাবলৈ কয় মই নিশ্চয় এদিন ৰেচিপিটো বনাই দেখুৱাম আপোনালোকক আৰু এতিয়া আমি চাহকণ খাই লওঁ আৰু আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰোঁ পুনৰ লগ পাম আন এটা ভিডিঅ'লৈ আজিলৈ আহোঁ বাই বাই